দাদা মোক মানে অলপমান পইচা লাগিছিলে। কিয় লাগে? আমাৰ ফটোগ্ৰাফি প্ৰজেক্টৰ কাৰণে লাগে। আমাৰ বুলি ক'লে যে লগত আৰু কোন থাকিব? ইনষ্টাগ্ৰামৰ ছোৱালী এজনী আছে। ছোৱালী মানে চাই ঠিক কৰি দিছে। ঠিক আছে, মই অলপ পাছতে দিল্লীলৈ যাম। তাৰ আগতে তই মোক বাজেটটো দিবি। ঠিক আছে, মই হিচাপটো কৰি দি আছো। আবে আৰু কি কি দিয়ে নাথাকিবে, প্ৰপ'জ দিয়ে বুলি আকৌ বাহ খাব লাগিব। $50 চকলেট এটাকে দি দিম। এই নহ'ব, ভিক্ষাৰী বুলি ভাবিব। আকৌ ৰেষ্টুৰেণ্টত আছেই নহয়। 2000 টেডি 5000 জীৱনটো মিছা মাততেই গ'ল। এতিয়া আকৌ প্ৰমিছ দে 2000। আচ্ছা, প্লিজ দে। বেছি খৰচ নহ'লেও 1500 এটা ধৰি থোৱাটো ভাল। আবে কিছ কৰিলে এনেও হাক কৰিমেই, আকৌ হাক দিয়ে বুলি বেলেগকৈ খৰচ। 1000 এটা ধৰি থওঁ, অসহ্য আৰু। এইটোহে আচল দিন। 10,000 মান ধৰি থওঁ, ৰাতিলৈ হোটেল আৰু বুক কৰিব লাগিব। দাদা এতিয়া লিষ্টখনো বনাই লওঁ। ট্ৰাইপড আৰু লাইটিঙৰ নামতো 5000, 5000, 10,000 ধৰি দিওঁ। বাজেটটো মিলি যাব। হেল্ল', অঁ কোৱা।
এই ভেলেণ্টাইন ডে লিষ্ট বনাই আছো নাই নাই নকওঁ সাৰপ্ৰাইজ গিফ্ট মই তোমাক অলপ পাছত ফোন কৰি আছো হা ঠিক আছে অ'কে বাই से मिला हूँ तेरा होने लगा हूँ होने लगा हूँ जब से मिला हूँ shining in the setting sun like a pearl upon the ocean come and feel me oh feel me shining ভাইটি मिला ঐ ভাইটি বাজে তোৰ প্ৰজেক্টটো কেতিয়াৰ পৰা আছে 7 ফেব্ৰুৱাৰী পৰা কেতিয়াকে শেষ হ'ব 14 ফেব্ৰুৱাৰী চাওঁ ওচৰলৈ আছোঁ এইবিলাক হা এইবিলাক ঐ বু জান কোৱা ভেলেণ্টাইন ডে লগ কৰিব নোৱাৰিম কি মোৰ মাহী ছোৱালীজনীৰ বিয়া চৰি